নমস্কাৰ, মই অমৰজ্যোতি দত্ত কম্পাছৰ মজিয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। সমগ্ৰ বিশ্ব শিহৰণ কৰা এটা ঘটনা আৰু যি ঘটনা আজি 100 বছৰ পাৰ হোৱাৰ পিছতো পঢ়াৰ লগে লগে শুনাৰ লগে লগে প্ৰত্যেক শিৰা উপশিৰা শিয়ৰি উঠে। আজি তেনে এটা ঘটনাৰ বিষয়ে আৰু ঘটনাৰ সৈতে সংগতি থকা এজন ব্যক্তিৰ বিষয়ে আমি আলোচনা কৰিব লৈছোঁ, যিজনৰ মূল উদ্দেশ্য আছিল সেই হাজাৰ মানুহক হত্যা কৰা সেই মানুহজনক প্ৰতিশোধ লোৱা। ঘটনাটো আন একো নহয়, ঘটনাটো আছিল জালিয়ানৱালাবাগৰ হত্যাকাণ্ড বা অমৃতসৰ হত্যাকাণ্ড, যাক ভাৰতীয় ইতিহাসত কুখ্যাত হত্যাকাণ্ড বুলি কোৱা হয়। 1919 চনৰ 13 এপ্ৰিল তাৰিখে অবিভক্ত ভাৰতৰ পঞ্জাৱ প্ৰদেশৰ অমৃতসৰ চহৰত ইংৰাজ সেনানায়ক ব্ৰিগেডিয়াৰ ৰেগিনাল্ড ডায়াৰৰ নিৰ্দেশতে হত্যাকাণ্ড সংঘটিত কৰা হৈছিল। আৰু এই চহৰৰ জালিয়ানৱালাবাগ নামৰ এখন উদ্যানত সমবেত নিৰস্ত জনগণৰ ওপৰত গুলীবৰ্ষণ কৰা হৈছিল। আৰু এই হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ইংৰাজ চৰকাৰে দিয়া এই নাইটহুড উপাধিটো ত্যাগ কৰি পেলাইছিল। 1757 চনত ভাৰতবৰ্ষ চিৰকালৰ বাবে ইংৰাজ শাসনৰ অধীনলৈ আহে। শাসনৰ এক পৰ্যায়ত 19বিংশ শতাব্দীৰ প্ৰথমৰ পৰাই ভাৰতৰ উদীয়মান ধনী আৰু মধ্যবিত্ত শ্ৰেণীৰ মাজত স্বায়ত্তশাসন আৰু স্বাধীনতাৰ আকাংক্ষা জাগি উঠে। আৰু এই আকাংক্ষাৰ সংগত ৰূপ প্ৰকাশ পায় 1885 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠাৰ মাধ্যমেৰে। প্ৰথমতে এই ৰাজনৈতিক দলৰ লক্ষ্য আছিল ইংৰাজ শাসনত থাকি ন্যায় বিচাৰ আৰু স্বায়ত্তশাসন লাভ, কিন্তু ইংৰাজ চৰকাৰে দাবী মানি লোৱা নাছিল। ইংৰাজৰ যুক্তি আছিল যে ভাৰতবৰ্ষৰ স্বায়ত্তশাসনৰ উপযুক্ত নহয়। কিন্তু ভাৰতত এই ধৰণৰ চিন্তাধাৰাৰ প্ৰসাৰ ঘটি থাকে আৰু ধীৰে ধীৰে দেশৰ অনেক স্থানত ৰেল যোগাযোগ প্ৰতিষ্ঠিত হয় আৰু এসময়ত টেলিগ্ৰাফটাৰো বহোৱা হয়। কিছুমান কল কাৰখানা স্থাপিত হয়, মূলতঃ কাপোৰৰ কাৰখানাৰ প্ৰাধান্য বিস্তাৰ কৰিছিল। আন্তৰ্জাতিক বিভিন্ন ঘটনাৰ প্ৰভাৱ ইয়াত পৰিলক্ষিত হয়। 1905 চনত ৰাছিয়াৰ দৰে বৃহৎ শক্তি ক্ষুদ্ৰ এছীয় শক্তি জাপানৰ হাতত ৰুছ জাপান যুদ্ধত পৰাজিত হয়। একে সময়তে ৰাছিয়াৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে এক আন্দোলন গঢ়ি উঠে। ধনতান্ত্ৰিক দেশসমূহত অৰ্থনৈতিক সংকট আৰম্ভ হোৱাত এছিয়া আৰু আফ্ৰিকাৰ অনুন্নত দেশসমূহ দখল কৰি নিজৰ মাজত বণ্টন কৰি নিয়াৰ বাবে উন্নত দেশসমূহৰ মাজত এক প্ৰতিযোগিতা আৰম্ভ হয়। আৰু ইয়াৰ ফলতে 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভণি হৈছিল। আৰু এই যুদ্ধত জাৰ্মানী, ইংলেণ্ড তথা মিত্ৰ বাহিনীৰ হাতত পৰাস্ত হয়। যুদ্ধলৈ ব্ৰিটিছে ভাৰতীয় সেনাবাহিনীও নিছিল। ইংৰাজ চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে যুদ্ধত অংশ ল'লে পৰাধীন দেশসমূহক স্বায়ত্তশাসন প্ৰদান কৰা হ'ব। এই কথাত ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰদূত মহাত্মা গান্ধীসহ অনেকেই যুদ্ধত যোগ দিবলৈ আৰু যুদ্ধত ভাৰতবাসীক উৎসাহিত কৰিছিল। 1919 চনত এই যুদ্ধ শেষ হয়, কিন্তু ইংৰাজ চৰকাৰৰ নীতিত কোনো ধৰণৰ পৰিৱৰ্তন দেখা নগ'ল। যিসকলে সৈন্য যুদ্ধত অংশ লৈছিল এসময়ত তেওঁলোকক বৰ্খাস্ত কৰি নিজ নিজ গাঁৱলৈ পঠিয়াই দিয়া হয়। অৰ্থনৈতিক মন্দা আৰু দুৰ্ভিক্ষই দেখা দিয়ে। ইনফ্লুৱেঞ্জা মহামাৰীত 1 কোটিৰো অধিক মানুহ মৃত্যুমুখত পৰে। ভাৰতবাসীৰ মনত সন্দেহ ঘনীভূত হয় আৰু এই সন্দেহৰ পৰাই ক্ষোভ আৰু ইংৰাজ বিৰোধী মনোভাৱৰ সূচনা ঘটে। এসময়ত ইংৰাজ চৰকাৰে এফালে যেনেকৈ মন্ট্ৰেছ চেমছফোৰ্ড শাসন সংস্কাৰ আইন কৰি তেওঁলোকক শান্ত কৰাৰ চেষ্টা কৰে, আনফালে ৰাওলাট আইনৰ দ্বাৰা চৰকাৰ বিৰোধী সকলো বিক্ষোভ কঠোৰ হাতেৰে দমনৰ বাবে নিৰ্যাতনমূলক আইন জনগণৰ ওপৰত জাপি দিয়ে। আৰু এই আইনৰ অধীনত বিনা কাৰণে গ্ৰেপ্তাৰ, অন্তৰীণ আৰু সংক্ষিপ্ত সাক্ষ্য প্ৰমাণহীন বিচাৰ আৰু বন্দিত্বৰ বেপেৰুৱা পদক্ষেপ গৃহীত হয়। মহাত্মা গান্ধী তেতিয়া অহিংস আৰু সত্যাগ্ৰহ আন্দোলনৰ মাধ্যমেৰে এই প্ৰতিবাদৰ আয়োজন কৰে। আৰু এই চনৰ এপ্ৰিল মাহৰ প্ৰথম ফালে পাঞ্জাৱৰ যোৰাপাটত গান্ধীজীক গ্ৰেপ্তাৰ কৰা হয়। আৰু ইয়াৰ প্ৰতিবাদত আহমেদাবাদৰ শিল্প শ্ৰমিক আৰু পাঞ্জাৱৰ সাধাৰণ জনগণ বিক্ষোভ হৈ উঠে। চৰকাৰে গান্ধীক মুক্তি দিবলৈ বাধ্য হয়। ইয়াৰ পিছতো বিক্ষোভ নকমে। ধৰ্মঘট আৰু বিক্ষোভৰ লক্ষ্য হয় চৰকাৰী দপ্তৰ আৰু যান বাহন। বগা ছালৰ ইউৰোপীয় কৰ্মকৰ্তা আৰু অধিবাসীৰ ওপৰতো ভাৰতীয় ক্ষুব্ধ হৈ উঠে। তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা হয়। এপ্ৰিলৰ 13 তাৰিখে 2জন ৰাজনৈতিক নেতাক অমৃতসৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। আৰু ইয়াৰ পটভূমিতে সেই হত্যাকাণ্ডৰ সৃষ্টি হৈছিল। আৰু এই হত্যাকাণ্ড আমি এই পটভূমিৰ কথা ক'লোঁ, কিন্তু নিঃসংগভাৱে যে এই হত্যাকাণ্ডত কেনেকৈ নিঃসংগভাৱে হত্যা কৰিছিল আমি তাৰ আলোচনা কৰিম। অমৃতসৰৰ জালিয়ানৱালাবাগৰ আজি নৰসংসাৰ 100 বছৰ পাৰ হৈছে। শ নিৰপৰাধী ভাৰতীয় লোকক নিৰ্দয়ভাৱে হত্যা কৰা হৈছিল সেই 1919 চনৰ 13 এপ্ৰিলৰ অমৃতসৰত। সেই সময়ত জেনেৰেল মাইকেল ডায়াৰ অত্যন্ত নিষ্ঠুৰ হৈ পৰিছিল। তেওঁ ৰলেট এক্ট নামৰ এখন আইন প্ৰস্তুত কৰিছিল আৰু এই ৰলেট এক্টৰ বিৰোধিতা কৰি জালিয়ানৱালাবাগত এখন ডাঙৰ সভা অনুষ্ঠিত হৈছিল, য'ত প্ৰায় 25,000 ভাৰতীয় লোক উপস্থিত আছিল। এই সভাতে ডায়াৰে নিষ্ঠুৰভাৱে গুলীবৰ্ষণ কৰিছিল আৰু শ ভাৰতীয় লোকৰ থিতাতে নিহত হৈছিল। উল্লেখযোগ্য যে জালিয়ানৱালাবাগৰ ওলোৱা সোমোৱা কৰাৰ বাবে মাত্ৰ এখনেই দৰজা আছিল। ফলস্বৰূপে তাৰ পৰা পলাবৰ বাবে বহুতো অসুবিধা হৈছিল আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰিছিল সেই নিৰ্দয় ডায়াৰে। যেতিয়া পৰিস্থিতি অধিক বেয়াৰ ফালে গতি কৰিছিল, তাত থকা মানুহবোৰে আত্মৰক্ষাৰ বাবে কাষতে থকা এটা কুঁৱাত জাপ দিছিল। কুঁৱাটোত প্ৰায় মৃত্যু লোকেৰে ভৰি পৰিছিল। প্ৰায় 15 মিনিট সময় গুলীবৰ্ষণ কৰাৰ পাছত হাঁহি হাঁহি ডায়াৰ তাৰ পৰা আঁতৰি গ'ল। আনকি তেওঁ ঘূৰি যাওঁতে ৰাস্তাত যিবোৰ ভাৰতীয় মানুহক লগ পাইছিল আৰু তেওঁলোককো গুলীবৰ্ষণ কৰিছিল। কিমান নিষ্ঠুৰ আছিল সেই ডায়াৰ। ইয়াৰ পাছত ডায়াৰক ইংৰাজ চৰকাৰে ফুলৰ মালা পিন্ধাই সন্মানিত কৰিছিল।
তেওঁক বাহবা দিছিল আৰু পদোন্নতি ডাইৰেক্ট ভাৰতৰ পৰা লণ্ডনলৈ ঘূৰাই পঠিওৱা হৈছিল সেই সময়ত তাত এটা ল'ৰা উপস্থিত আছিল উদ্ধম সিংহ সেই হত্যাকাণ্ডৰ সময়ত মানুহৰ মাজত উপস্থিত আছিল আৰু সেই সময়ত তেওঁ বয়স খুব বেছিহে 12 বছৰ আছিল যেতিয়া তেওঁ এই হত্যাকাণ্ড নিশ্চকুৰে প্ৰত্যক্ষ কৰিছিল সেই দিনা তেওঁ ডাইৰেক্ট হত্যা কৰা এটা প্ৰতিজ্ঞাবদ্ধ হৈছিল উদ্ধম সিংহৰ নিজৰ বুলি কোনো নাছিল তেওঁ অকালতে মাক দেউতাকক হেৰুৱাই পেলাইছিল তেওঁ এখন অনাথ আশ্ৰমত ডাঙৰ দীঘল হৈছিল যিহেতু তেওঁ ডাইৰেক্ট হত্যা কৰাৰ সংকল্প লৈছিল গতিকে এই প্ৰতিজ্ঞা পূৰ কৰাৰ বাবে তেওঁ লণ্ডনলৈ যাব লাগিব কিন্তু লণ্ডনলৈ দেখোন যাবৰ বাবে উদ্ধম সিংহৰ হাতত পইচা নাছিল তথাপি উদ্ধম সিংহ হাৰ মানি যোৱা নাছিল লণ্ডনত যাবৰ বাবে কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি তাৰ পথ উলিয়াইছিল আৰু টকা উপাৰ্জন কৰিবৰ বাবে উদ্ধম সিংহই কাঠ মিস্ত্ৰীৰ কাম কৰিছিল আৰু এই কাঠৰ কাম কৰি তেওঁ ইমানেই পইচা জমা কৰিছিল যে সেই পইচাৰে আমেৰিকা যাব পাৰিব আৰু আমেৰিকা যোৱাৰ পিছতো তেওঁ তাত এখন হোটেলত কাম কৰিছিল যাতে তাৰ পইচাৰে তেওঁ বন্দুক ক্ৰয় কৰিব পাৰে 1919 চনত জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত আছিল আৰু উদ্ধম সিংহ 1919 চনত সেই প্ৰতিজ্ঞা পূৰ কৰিছিল 1940 চনত 21 বছৰ সময় লাগিছিল তেওঁ সেই প্ৰতিজ্ঞা পূৰ কৰিবলৈ 21 বছৰ অহৰহ কঠোৰ পৰিশ্ৰম কৰিছিল লণ্ডন যাবৰ বাবে টকা উপাৰ্জন কৰিবলৈ 1940 চনত লণ্ডনৰ এক বিশেষ অনুষ্ঠানত ডায়ৰে অংশগ্ৰহণ কৰিছিল আৰু এই অনুষ্ঠানটোতে উদ্ধম সিংহ উপস্থিত হৈছিল আৰু জেপৰ পৰা তেওঁ বন্দুকটো উলিয়াই 3টা গুলিৰে ডায়ৰক হত্যা কৰিছিল আৰু তেওঁ নিজে প্ৰতিজ্ঞা কৰিছিল জালিয়ানৱালাবাগত তেওঁ সেই প্ৰতিজ্ঞা তেওঁ পূৰ কৰিছিল ডায়ৰক হত্যা কৰাৰ পিছত উদ্ধম সিংহই কৈছিল আজি মই 21 বছৰ আগতে সেই প্ৰতিজ্ঞা পূৰ কৰিলোঁ গতিকে মই আৰু এতিয়া 1 মিনিটো জীয়াই থাকিব নিবিচাৰোঁ মোৰ বহু বছৰৰ মনৰ ইচ্ছা আজি পূৰণ হ'ল এইদৰে কৈ উদ্ধম সিংহই ইংৰাজৰ হাতত নিজকে আত্মসমৰ্পণ কৰিছিল আৰু 1940 চনৰ 31 জুলাইত উদ্ধম সিংহক ফাঁচি দিয়া হৈছিল ইংৰাজে ভাৰতীয় মানুহৰ ওপৰত কৰা বৰ্বৰতাৰ প্ৰতিশোধ লৈ নিজৰ আত্মবলিদান দিয়া দেশপ্ৰেমিক উদ্ধম সিংহৰ নাম ভাৰতীয় ইতিহাসত সদায় সোণালী আখৰেৰে লিখা থাকিব ভাৰতৰ এনে এজন বীৰ শ্বহীদক আমাৰ শতকোটি প্ৰণাম এই কথাখিনি আমি গুগলৰ উইকিপিডিয়া আৰু ফেচবুক এটা পেজৰ পৰা কৰা গোটেই কথাখিনি আমি লৈছিলোঁ ধন্যবাদ